তো গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই পৰা উঠা লগা হ'ল কাৰণ মুখ চুকত ধোৱা নাই ভালকৈ। কাৰণ কিয় ধোৱা নাই, আমাৰ খালত মাছ মাৰিব আহিছে, খালত মাছ বেচিম তাৰমানে উৰুকা আহিছে নহয়, সেইকাৰণে মাছ আহি বেছি দিওঁ। চ' মাছ মাৰিব আহিছে, দেউতাই দাউতাৰিকৈ উঠাই দিলা। চ' সেইকাৰণে ময়ো দাউতাৰিকৈ উঠি মুখ চুখ ধুই কৰি আহিব লগা হ'ল। সকলো ভিডিঅ'টো ষ্টাৰ্টিঙে কৰোঁ। তো বলক ভিডিঅ'টোৰ লগত বনি যাওঁ, মাছ মাৰি আপোনালোকক অলপ। চ' এই মাছ মাৰিছে ইয়াতে বুঢ়া কৰি মাছ মাৰা আৰম্ভ কৰিছে আৰু। তো গাইছ ধুনীয়াৰ দেখোন ধুনীয়া যাব আৰু ইয়াতে মাছ ডাঙৰ নহয় ইমান সেইকাৰণে ইয়াতে। চ' মাছ মাছ চব বেছি দি মিটাৰ মাছ পুহি লাভ নাই এইটো খালত। যি দুই এটা ডাঙৰ হয় খোৱাৰ নামতে ডাঙৰ হয় গ্ৰাছ কাটাই। মাছ চাইয়া আকৌ নহয় চাইকেল কাষে দি বাৰু আকৌ নহয় এই ঠাণ্ডা দি আহিছা তই উঠি যি অলপ ডাঙৰ হৈছে পাত খাই যে পাত পৰি থাকে সেইকাৰণে সেই পাত নাখায়, এই গুটি মাখান খায়। এন্দাল গছৰ গুটি মাখান খাই খাই গ্ৰাছ কাটা ডাঙৰ হৈছে। বেলেগ নাই ডাঙৰ হয়ে নাই বেলেগ মাছ। চ' ৰাতিপুৱাই পুৱাই মাছ চাব আহিছি। কি স্কুল নাই? অ' ৰবিবাৰ ন, দে দে চা এই ভৰি পাই উঠছা চাহ খাব গৈছিলি দেখি মাত্ৰ দে। চ' ইমান চানা মাছ ডাঙৰ মাছ মান দেখাম ৰ'ব এতিয়া। ফাইনেলি আমাৰ মাজত গুদুলা গুদুলা এই ৰাতিপুৱাই পুৱাই উঠছ মাছ চাবা তুমি? অঁ আহা আহা চালো দে দে কি চাব আহিছ ৰাতিপুৱাই পুৱাই? হে মাছ কিন্তু মাছ কেইটা খাব দেখালে গম পাই ন। মাছ বেছি ফেলিলোঁ কাৰণ কিয় বেচিলোঁ, খালটো এইবাৰ ডাকত লোৱা খাল যিহেতু খালটো শেষো হ'ব। চ' খালটোত যাবাৰ তাবাৰ বহুত আপোনালোকে দেখিয়ে তামাম যাবা গাছ গছনি ইমান হৈছে না, সূৰ্যৰ পোহৰ ভালকৈ নপৰে। চ' মাছো ডাঙৰ নহয়। চ' ভাবিছোঁ খালটো এইবাৰ কমপ্লিটলি এৰিয়ে দিওঁ আৰু কোনোবাই ললি নলাক আৰু নাকি। চ' মাছে বেছি ফেলিলোঁ। মই এতিয়া আৰু এই বিছনা পাৰাই নাই, বাগাৰদা বিছনা দেখছি নাই, বাগাৰদা বিছনা সেই পাৰাই নাই। চ' বাগাৰদা বিছনা চিছনাই ভালকৈ পাৰি লওক। আমাৰ অসুৰে কিবা এটা বস্তু মানে কালি বোলে বাপক দিছিল মই নহওঁতে। চ' কেনেকৈ কি দিছে একবাৰ দেখাওকচোন, দেখাই আছে তো আপোনালোক দেখাই আছে ৰ'বকচোন। কি দিছিলা বা দাদি দা কি দিছিলা বা? অ' আই চাওকচোন তাৰ পজিশ্যন হাইদাতা। চ' ফাইনেলি আমাৰ গুডু যাব ওলাইছে স্কুলত। এই দেখছি না চাউন মিস্ত্ৰী কাম কৰি থাকিলে ভিডিঅ' কৰিব নোৱাৰি। চ' চাউনে কৈ থাকে আজি কি আছে স্কুলত? প্ৰগ্ৰেম তাৰমানে বাৰ্ষিক অধিৱেশন আছে। তুমি কেইটা প্ৰাইজ পাইছ? এইটো নহয় এতিয়া নকবা ছাছপেন্সত আছে। তুমি কেইটা প্ৰাইজ পাইছ স্কুলৰ পৰা আহিলি আমি দেখাম সকলোকে, হ'ব? এতিয়া বঢ়িয়া কৰি যাবা দা। আজি প্ৰগ্ৰেম কৰবা না, গান গাবা না? কি গান গাবা? লগে লগে গাবা দিব লগৰ লগত তেজ ভালকৈ যাবা দা। বাই বাই চেলো দা একবাৰ। চ' আজি আৰু ৰাতিপুৱা ভাত নহয় আমাৰ ঘৰত হ'ব কি দালিয়ে খাওঁ আজি। অলপ দালিয়া চালিয়া খাই অলপ ফুৰিব যাওঁ, কলেজ যাওঁ। চ' দেখাই আছোঁ ক'ত যাই আছোঁ আপোনালোকক। ফিল্ডখন চাব আহিছিলোঁ অলপ, মানে ফিল্ডৰ পানী মাৰিব লাগিব অলপ। ফাটছি তাৰমানে ফিল্ডখন বহুত দিন চোৱা নাছিলোঁ, সেইদিনা ফিল্ডৰ কাম কৰিছিলোঁ। চ' ফিল্ডত পানীখিনি মাৰোঁ।
ফিল্ডত পানীখিনি মাৰি যাই আছোঁ ঘৰত। এইখিনিমান সময়ত তাৰমানে চাউল দি আছিল, চাউলখিনি ল'লোঁ, কিবা কৰিলোঁ। চ' ভিডিঅ'খিনি কৰা নাই, তাতে কিমান মানুহ কাৰ্ডত, চ' ভিডিঅ' কৰিব নহ'ল। চ' এতিয়া যাওঁ, লৈ আহোঁ যায় পানীখিনি মাৰি দিছে যাইছোঁ। ফিল্ডখনত পানী চানী মাৰি থৈ গ'লোঁ। এতিয়া আৰু অলপ ভাল হৈ থাকক আৰু ফিল্ডখন, তাৰমানে খেলিব লাগিব না। চ' যিখিনি দিছিলোঁ গৰুৰ কাৰণে, কিন্তু গৰুৰ উৎপাত কি চাওকচোন, গৰুই ফিল্ডখন খানলাকে যাই থৈ। যদি ফিল্ডত কাম কৰিব আহোঁ, যদি ফিল্ডত এটা মানুহ নাথাকে তেতিয়াতো নহয়। আপোনালোকে গম পাইছে কাৰ কথা কৈছোঁ নিশ্চয়। তো সেইজন হৈছে এইজন আপিটো, এইজন নহয়, এইটো আপিটো। তাই এতিয়া থাকোঁ, মোৰ আহিলে মোৰ লগতে আহে। তাই কিবা কি ক'বা ফিল্ডৰ কাম কৰিব আহোঁতে কি ক'বা? গৰুকেইটাই চকী যায় তাকে কৈছে তাই। তোমাৰ নামটো কৈ দিয়া আৰু একবাৰ। কি নাম তোমাৰ? দেউতাৰ নাম? পাপাৰ বেবী কি বুলি কয় মাৰ নাম? মাৰ নাম নাজনো হলৈ। মাৰ নাম নাজনো হলৈ। তো দক এতিয়া যাওঁ, ঘৰত যাওঁ, ছোৱালীকেইটাক পানী মাৰা বুলি কওঁ তো নাকি। এই আৰু ফিল্ডত কাম কৰিব আহিলে এটা বা দুটাই কাম, কিন্তু খেলাৰ সময়ত কিমান চলি বহি থাকিব লগা হয়, বেট ধৰিব নাপায়, অমুক কৰিব নাপায়, কিন্তু কৰাৰ সময়ত কায়ো নাই। সেয়ে আমাৰ অসমৰ নিয়ম। তো গাইজ, ঠাণ্ডাৰ দিনত বৰ ভেজাল গা ধোৱাটো, এটা যুদ্ধজ্ঞ মানে ক'ব গ'লে ঠাণ্ডাৰ দিনত আমাৰ কাৰণে, বিশেষকৈ আমাৰ কাৰণে। তো যুদ্ধ কৰিব যাওঁ মানে গা ধুম আৰু ইয়াতে থাকোঁ না নাথাকোঁ ৰিক্স নাই। চ' গাটো ধুই আহোঁ, গাটো ধুই আপোনালোক লগ পাই আছোঁ ৰ'ব। ধুইলোঁ দিয়ক, যি ঠাণ্ডা বাপৰে বাপ। তো ফটাফট কাপোৰ চাপোৰ পিন্ধি ভোজ এখন আছে, ভোজখন খাই আহোঁ, খাই আপোনালোক লগাল ধৰি আছোঁ। গিলাচ দিছে এটা আৰু বা কিতাপ পইচা। তো গাইজ, আমাৰ ঘৰত ভাটিবেলা সময়খিনি কি হৈ চাব নেকি? চব আৰু যেতিয়া খেলা খেলে অলপমান ঘৰত চলাই ধুওঁ, চবে কাম চাম কৰি ৰেষ্ট লৈ চব মাখা নামাতা মানে এনেকৈ ইয়াতে এই দেখিছেনে, ইয়াতে চব এনেকৈ বহি যায়, চব বহি যায় ইয়াতে মোবাইল চাই থাকোঁ, ই খাই থাকোঁ বিস্কুট আৰু গাখীৰ, এনেকৈ ই খাই থাকে। বাকী মাহন ফুৰিব ওলাই গৈছে। ফাইনেলি গ'লা 5টা লৈছোঁ, কাৰণ অলপ ভকত মাতি নাম ধৰ প্ৰসংগ কৰি আছে দেউতাই মন্দিৰত। চ' সেই তাহাৰ কাৰণে অলপ এই গল্লা কাটা লৈ আহিছোঁ। তো তাহাক চাহ তাহ দিয়ক মাই, তাই সেয়া কৰোঁ, সেয়া কৰি পঢ়িবই আৰম্ভ কৰিব লগা হ'ল। 7টা বাজিল মানে, তো পঢ়াত আৰম্ভ কৰোঁ। পঢ়া পাতি কৰি আপোনালোকক 12টামান বজাত, 12টা নহয় 11টা বজাত আপোনালোকক আৰু লগ কৰিছোঁ কি বনাইছে ভাত খাব। তো এতিয়া আমি ইয়াতে বহি অলপ গেম খেলি আছোঁ মোবাইলত, আৰু তাতে আঞ্জা বনাই আছে। আৰু সেইটো বিন বোলাই মেহমান আঞ্জা খাব আহিছে। তো গোটেই মাখানে আমি ইয়াতে বহি কি গেম খেলাইছা চাওঁ। অ ড্ৰেছ পিন্ধা এটা কথা কওঁ, চব বস্তুৰে বিহাইণ্ড দা চিন বুলি এটা বস্তু থাকে। চব কৰাত সহজ, লাষ্টত ফিনিচিং যিদিনাত কৰে সেইদিনাত মানুহক কায়ো নাজানে। তলত দেখি চব এতিয়া ফিনিচিংখিনি মই কৰিব লগা হৈছে, চব খেল মাখান এতিয়া গুচাব লগা হৈছে না। সেয়ে কৰাত সহজ, চব লাষ্টৰ সময়ত মানুহ নাথাকে কায়ো। ইয়াৰে পৰা যাই এতিয়া ঘূৰা কৰি খাওঁ ভাতখিনি খাই এটা ভিডিঅ'টো এণ্ডিং কৰি আছোঁ ৰ'ব, ভাতখিনি খাই লওঁ। তো ভাতত আজি মাংস, তাৰপিছত আপোনাৰ ভাত, মূলা ভাজা, তো মাছ ভাজা আছে, মাছ ভাজাখিনি লওঁ, লৈ আৰু খাওঁ বঢ়িয়া কৰি। তো ফাইনেলি ভাত চাত খাই আমি লৈ বঢ়িয়া কৰি বাগাৰ দিলোঁ। তো বাগাৰ দিওঁ নাকি গুড্ডু ঘুমটি দিছোঁ যিহেতু আৰু তোমাৰ 11টা বাজিল নাকি, মোৰ ভিডিঅ' এডিটিং কৰিবও আছে। তো আজি এইখিনিতে আছিল দিনটো, মাছ চাছ মাৰিলোঁ, মাছ চাছ মাৰি খানা এটা খালোঁ। চ' সেয়ে আছিল আজিৰ দিনটোত। যদি ভিডিঅ'টো ভাল পালা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ফেচবুক পেজ এটাও আছে, ফেচবুক পেজটোও ফ'ল' কৰি দিব যদি পাৰে, চিন্ময় তালুকদাৰ বুলি আছে। তো গুড্ডু বাই বাই দিয়া আপোনালোকে আৰু। তো আজি আৰু এইখিনিতে আছিল, তো লগ পাম নেক্সট ভিডিঅ'ত।